ইমান ধুনীয়াকৈ সাজি কাচি ফুৰিবলৈ ওলাই যোৱাৰ পিছত যে মোৰ লগত এনেকুৱা হ'ব মই ভাবাই নাছিলোঁ। আজি আমি অলপ ফুৰিবলৈ ওলাই যাওঁ বুলি ভাবিলোঁ। ইয়াত ক'লোঁ যে আজি আমাৰ ডিউটি নলগাবলৈ। কথামতে কাম আমাৰ ডিউটি নলগালে আৰু আমি ফুৰিবলৈ বুলি ওলাই দিলোঁ। তাৰপিছত এয়া বাছত উঠি আমি প্ৰথমতে ওলাই দিলোঁ ৰায়পুৰলৈ বুলি। ৰায়পুৰ আহি পালোঁ। যিখন ঠাইত যাম বুলি ভাবিছিলোঁ সেইখন ঠাই প্ৰথমতে বিচাৰি পোৱাত অলপ দিগদাৰ হ'ল। তাৰপিছত আমি সুধি মেলি পিনে আহি পালোঁ এই বজাৰখন। এখন বজাৰ গুগলত চাইছিলোঁ, মানে ইয়াৰে যেনেকুৱা সৰোজনী বজাৰ আছে দিল্লীত, তাতে ইয়াতেও এখন আছে মানে ৰায়পুৰত। সেইখন বজাৰ গুগলত চাই পিনে আহিছিলোঁ বহুত বস্তু পাম বুলি। পিছে কি হ'ল, আহি পাই কিনে একদম এক্সপেক্টেশ্যন ভাৰ্চেছ ৰিয়েলিটি বহুত বেছি বেয়া মানে ৰিজাল্ট পালোঁ। কাৰণ যিবিলাক চাই আহিছিলোঁ তেনেকুৱা বস্তু একো নাপালোঁ। বস্তু বহুত আছে বা বজাৰখনো বহুত ডাঙৰ, কিন্তু মানে আমাৰ ভাল লগা বস্তু বিশেষ নাপালোঁ। তাৰ পৰা ওলাই আমি চিটি চেণ্টাৰৰ ফালে আহিলোঁ। আহি ইয়াতে প্ৰথমতে কিবা কিবি অলপমান অৰ্ডাৰ কৰি খাই ল'লোঁ। আমাৰ লগত যিজনী বা আহিছিল তাই মানে ভেজ খায়, নন ভেজ নাখায়। সেইটো কাৰণে আমি আজি ভেজে খাব লাগিব, নহ'লেতো বাহিৰত আহিলে নন ভেজ পূৰা দবাকৈ খাম বুলিয়ে আহি যাওঁ। আজি পিছে আমি ভেজে খালোঁ, কাৰণ তাইক অকলে এৰিবতো ভাল নালাগে। খাই বৈ আমি এয়া মলৰ ফালে সোমাই আহিলোঁ। আহি ইয়াতে দুটামান বস্তু ভাল লাগিল, সেইকেইটাও লৈ ল'লোঁ। তাৰপিছত আমাৰ ইহঁতে থ্ৰেডিং চেডিং কৰিলে আৰু আমি অটোত উঠি আকৌ ওলাই দিলোঁ আমাৰ কেম্পলৈ বুলি। কেম্পলৈ আহোঁতে কেম্পৰ ওচৰতে আৰু এটা লেক আছে। সন্ধিয়া সময়ত মানে এই লেকটো বহুত বেছি ভাল লাগে আৰু বহুত মানুহ আহে। মানে বহুত ঠাণ্ডা ঠাণ্ডা হাৱা, একদম মানে ধুনীয়া এটা পৰিৱেশ আৰু। ইয়াতে আমি যাম বুলি বহুত দিনৰ পৰাই ভাবি আছিলোঁ, কিন্তু টাইম পোৱা নাছিলোঁ। আজি টাইম পাই একেবাৰতে গোটেইখিনি কভাৰ কৰি কিনে আহিছোঁ আৰু। ইয়াতেও অকণমান টাইম ফুৰিলোঁ, ফুৰি কিবা কিবি খালোঁ। বহুত বেছি খাই থকা সময় নাছিল কাৰণে আৰু আজি দিনটো নন ভেজ খাবও পোৱা নাছিলোঁ কাৰণে অলপমান পেকিং কৰাই দিলোঁ। আৰু বহুত বেছি দেৰি হৈছিল কাৰণে তাৰ পৰা আমি ওলাই দিলোঁ। কথাটো হৈছে কি, ইহঁত দুজনী একেলগে বহি মোক দেখিছেনে এই বুঢ়াটোৰ লগত বহাই দিছে। ইমান বেছি বেয়া লাগিছে মনটো, কি ক'ম আৰু। নিজৰ লগ হৈ জানো এনেকুৱা কৰিব পায় বাৰু, আপোনালোকে কওকচোন বাৰু। আৰু আহিব সময়ত এয়া আমি গাড়ী নাপালোঁ, তেনেহ'লে আজি খোজকাঢ়ি কাঢ়িয়ে যাওঁ। আহিছোঁ দেই, বাই বাই।